আৰু গুড মৰ্নিং আজি আমাৰ ফাৰ্ষ্ট ডে আমাৰ ষ্টেডিয়ামত প্ৰেক্টিচ আছে আৰু এতিয়া আমি ওলাইছোঁ আৰু চব ৰেডি হ'লোঁ এতিয়া 7টা বাজিছে আৰু মোৰ ওচৰত বহি আছে জিমি ডেকা আৰু বৰ্তমান আমি এতিয়া আহি পালোহি ষ্টেডিয়ামৰ গেট আৰু গেটখন ইমান ধুনীয়াকৈ সুন্দৰভাৱে বাঁহেৰে বনোৱা হৈছে আপোনালোকে দেখিছে ইয়াতে ধুনীয়াকৈ লিখা হৈ আছে লাৰ্জেষ্ট বিহু ডান্স ইন ছিংগল ভেনিউ বুলি আৰু এতিয়া বহুত জাম লাগি আছে যিহেতু আজি ফাৰ্ষ্ট ডে প্ৰেক্টিচ হয় আৰু বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ পৰা বেলেগ বেলেগ টীমসমূহ আহিছে তো আমি ফচি আছোঁ জামত বাকী চাওঁ ভিতৰত গৈ পেলাই ময়ো দেখা নাই যিহেতু আজি ফাৰ্ষ্ট টাইম দেখিমহে ষ্টেডিয়ামখন আপোনালোকেও চাই থাকিব মোৰ লগত আৰু আমাৰ চেকিং হৈ গ'ল বৰ্তমান আমি গোটেই ডিষ্ট্ৰিক্টবিলাকে লাইন পাতি পেলাই এনেকৈ ভিতৰলৈ গৈ আছোঁ ডিচিপ্লিনত কোনখন ডিষ্ট্ৰিক্টে কিমান ডিচিপ্লিন ৰখাব পাৰে তাৰে ইয়াত কম্পিটিশ্যন চলি আছে আপোনালোকে দেখিছে আমি পূৰা ৰঙা ৰঙা হৈ আহিছোঁ গোটেইবিলাক আৰু এইটো যোনটো আপোনালোকে হল দেখিছে এই হলটো তিনিখন ডিষ্ট্ৰিক্টৰ মাজত ভগোৱা হৈছে যোৰহাট ধেমাজি আৰু মৰিগাঁও আৰু আজিৰ পৰা 3 দিনৰ বাবে এই হলটোৱে আমাৰ খোৱাৰ জেগা 3 দিন নহয় 4 দিন আৰু ইয়াতে আমাৰ মানুহবিলাক বহি আছে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰিবলৈ কাৰণে কুপনৰ কাৰণে লাইন পাতি আছোঁ আমি তাকে চাওঁ কি দিয়ে আজি ফাৰ্ষ্ট ডে খাবলৈ কাৰণে মামাই যদি পাৰোঁ তেতিয়াহ'লে দেখাবলৈ চেষ্টা কৰিম গাইজ আমি এতিয়া সৰুসজাই ষ্টেডিয়ামত আছোঁ আৰু ইয়াতে পূৰা চবেই নিজৰ নিজৰ ডিষ্ট্ৰিক্টবিলাকে প্ৰেক্টিচ কৰি আছে আমাৰ এইফালে লাইন পাতি আছে আমি ইয়াতে লাইন পাতি আছোঁ মৰিগাঁও এয়া মৰিগাঁও তাৰপিছত এইজনী হৈছে আমাৰ অনবা বিউটিফুল অনন্যা বা এফালে ৰীল বনাই আছে কোনোবাই ফটো নিউজ আহিছে নিউজ কৰি আছে আৰু যিহেতু চবেই জানে যে ষ্টেডিয়ামত এনেকৈ পাইপছ লগোৱা থাকে আৰু কাৰোবাৰ ভৰি লাগি পেলাই পাইপ উঠি গ'ল আৰু উঠি গৈ চবকে আমাক গা ধুৱাই দিলে পুৱা স্নানটো আমাৰ আজি ষ্টেডিয়ামতেই হৈ গ'ল আজিৰ পৰা 4 দিনলৈকে আপোনালোকে বেলেগ আৰু মোৰ ইউটিউব চেনেলত বেলেগ একো শুনিবলৈ নাপায় ঢোলৰ মাতৰ বাহিৰে ইয়াতে চবতে কম্পিটিশ্যন চলি আছে ঢোলৰ ইমান ধুনীয়া পৰিৱেশ ইয়াতে এখন ডিষ্ট্ৰিক্টৰ ঢুলীয়াবোৰে আন এখন ডিষ্ট্ৰিক্টৰ ঢুলীয়াক দেখাইছে যে তেওঁলোক বেষ্ট আৰু আমি নাচনীবোৰে সেয়াকে চাই পূৰা এনজয় কৰি আছোঁ আৰু আপোনালোকেও এনজয় কৰক আৰু আমাৰ মহিলা সমিতিৰ মাজত কথা কেতিয়াও শেষেই নহয় কথাৰ ওপৰত কথা চলিয়েই আছে বাকী চাই থাকক আৰু দিনটোলৈ কি হয় ইয়াতে কম্পিটিশ্যন চলি আছে আমি অকণমান কম্পিটিশ্যনকে চাওঁ নাচি আহি পোৱাৰ পিছৰ এইবিলাক চেহেৰা আৰু এইফালে চেণ্ডেল বিচাৰি পোৱা নাই এবাৰ চেণ্ডেল লৈ বহি আছোঁ মানুহবিলাক বহি আছে এতিয়া আমি খাবলৈ যাওঁ মৰিগাঁও মাতিছে দৌৰি গৈছে খাবলৈ পুৱাই বাকী খোৱা জেগা লগ পাই আছোঁ কি খুৱাই দেখাই আছোঁ দেই আৰু এতিয়া দুপৰীয়া বাজিছে 12টা আৰু আমি খাবলৈ আহিছোঁ ইয়াতে চকী দিছে তথাপিও চকী কম পৰি গৈছে কাৰণ আমাৰ মানুহ ইমানেই বেছি ধেমাজি যোৰহাট আৰু মৰিগাঁও তাকে লাইন পাতি আছোঁ কি দিয়ে খাবলৈ চাওঁ আৰু চেষ্টা কৰিম দেখাবলৈ ৰাতিপুৱা যিহেতু দেখাব নোৱাৰিলোঁ গাইজ এতিয়া আমি খাবলৈ আহিছোঁ আৰু খাই আছে বাইদেউ কেনেকুৱা লাগিছে তাই লেগ পিচ লৈ আহিছে ঐ জুপিবা কেনেকুৱা লাগিছে খানাটো মৰিগাঁও নিচিনা নহয় বুলি কৈছে এইজনী ভূমিকা জিমি ইফালে খাই আছে খোৱা পূৰা চবেই লেগ পিও খাওঁ ইয়াতে চিপছ দিছে নিমখ আছে ভাত দালি চিকেন আৰু কিবা ভাজি এটা দিছে আৰু ইয়াতে এইটো কিবা হালোৱা আছে তো মই খাই লওঁ আপোনালোকে অলপ টাইম ৰৈ থাকক পানী আমি ফ্ৰীতে পানী দিবলৈ আহিছোঁ এই দাদাহঁতে বহুত ভাল কাম কৰি আছে ফ্ৰীতে পানী দিছে গ'ল অ'কে বাই পিছত ব্লগ বনাই আছোঁ পানীকেইটা লৈ যাওঁ ইয়াতে পানীৰ লগত হাহাকাৰ হৈছে ইয়াত পানীৰ পেকেট দলিয়াই থকা হৈছে পানী হৈ আছে আমাৰ নিকিতা তোমাৰ খোপাত এইটো হালধীয়া কি কপৌ ফুল নেকি হা ভাত খালা কিহেদি খালা ভাত
Sorry, তুমি কি কৈছা শুনা পোৱা নাই বাদ দিয়া তোমাৰ কথা এনেও মানুহে গুৰুত্ব নিদিয়ে गजब बेइज्जती है আৰু আমাৰ ভাইৰেল বয়ৰ লগত অলপমান ধেমালি কৰিলোঁ সকলোৱে যিহেতু তলত কোনোবাই ৰীল বনাই আছিলে আৰু আমি ওপৰৰ পৰা চাপৰি বজাই আছিলোঁ বাকী চাই থাকক আৰু জমনি জমনি হৈ থাকিব ইয়াতে আপোনালোকক জমনি জমনি দেখাই থাকিম আৰু আকৌ এবাৰ কোনোবাই ঢোল বজাই আছিলে এই ভৰ দুপৰীয়াখন ভাত খাই ৰেষ্ট নোলোৱাকৈ সেইবাবে অলপমান লাজ দিলোঁ আমি তেনেকুৱা কি কৰিব ৰাইজ আৰু আমাক লগ কৰিবলৈ পানী যোগান মন্ত্ৰী ডাঙৰীয়া আহিছে আৰু সুধিছে যে আমি পানী পাইছোঁনে নাই আৰু আমাৰ খবৰ লৈছে প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে তেওঁ খবৰ লৈছেগৈ এক্সট্ৰাকৈ গৈ পেলাই আৰু ইয়াত অলপমান ঢোল বজাই দেখালে আমাৰ ল'ৰাবিলাকে আৰু আছিলে আমাৰ ৰঞ্জিত গগৈ ছাৰ লগত তেওঁ আমাক বহুত সহায় কৰিছে আকৌ এবাৰ আমাৰ প্ৰেক্টিচ দিছে আৰু এতিয়া ল'ৰাবিলাকৰ প্ৰেক্টিচ হ'ব আৰু মোৰ ভ্লগটো বৰ্তমান হোষ্ট কৰি আছে আমাৰ উৎপলা বাইদেৱে তেওঁ এনেও কেমেৰাত ওলাবলৈ বহুত তেওঁ চেষ্টা কৰে আৰু চেষ্টা কৰিবলৈ গৈ পেলাই উজুত খাই হ'লেও কেমেৰাত ওলাই দিয়ে আৰু প্ৰথমতে জনোৱা নাছিলে যে আমাৰ ৰেকৰ্ড দুটা হ'ব এটা নাচনীৰ আৰু এটা ঢুলীয়াৰ বৰ্তমান ঢুলীয়াৰ বাবে প্ৰেক্টিচ চলি আছে নাজানো এইটো গিনিছ বুক অফ ৰেকৰ্ডত যাবনে নাযায় বাট প্ৰেক্টিচ চলি আছে আৰু আশা কৰিছোঁ আমাৰ ঢুলীয়াবোৰে ভালকৈ কৰিব আৰু ইয়াতে এওঁলোকে ধুনীয়াকৈ নাচি আছে আৰু আমি চাই আছোঁ এনজয় কৰি আছোঁ আৰু আপোনালোকে চাই থাকক আৰু আমাৰ থাৰ্ড টাইম প্ৰেক্টিচ শেষ আৰু হাতত এগালমান পানী বটল লৈ মুখখনৰ অৱস্থা নাই নীলাক্ষে মুখখন লুকুৱাই আহিছে দেখিবলৈ একদম বেয়া কেলা কেলা লাগিছে চবকে ঘামি জুমি অৱস্থা নাই আমি মামাকো দেখিলোঁ ওচৰৰ পৰা মেমে আহিছিলে মেমে আমাক পানী বটল দিছে খাবলৈ ভাল ভাল খানা দিছে খানা ভাল দিছে থেংক ইউ মামা ফৰ ভাল খানা ক'ত আমি গৈ আছোঁ মই ভিডিঅ' বাই বাই আমি এয়া ধেমাজিৰ মানুহ ধেমাজিবিলাকক ইমান ধুনীয়া লাগিছে য়েল্ল' ডাৰ্টি ফেল' চৰি য়েল্ল' মানে ধুনীয়া ছানফ্লাৱাৰ হৈ আহিছে এটা আৰু আমাৰ এইবিলাকে গামোচা হৈ এখন গামোচা হৈ আহিছে আমাৰ এইবিলাক এয়া আকাশ পাব ছানফ্লাৱাৰ পাব গামোচা পাব ইয়াতে অ'কে কাট দ্য ক্ৰেপ বাই শ্বুটিঙতহে কৈ দে পেকআপ বুলি আমি এতিয়া নিজে কৈ লৈছোঁ আৰু মানে আজি আমাৰ ফাৰ্ষ্ট ডে খতম কালিলৈ আকৌ আৰম্ভ হ'ব কালিৰ যুদ্ধখন আজি ভালে গ'ল আৰু এতিয়া আমি গৈ আছোঁ হোটেললৈ গাটো বেয়া লাগিছে আৰু আমিও এতিয়া খাই বৈ বিন্দাছ শুই যাম গা চা ধুলোঁ নহায়া বাহায়া আমি সো যায়গে আপোনালোকো শুই থাকক গাইজ গুড নাইট বাই বাই 15 তাৰিখৰ পিছত আৰু ভালকৈ লগ পাম মই ভালকৈ ষ্টেটাছ লগাম দেই বাই বাই